ভিউয়ার্স স্বাগতম জানাইছো মোৰ অন্য এটা ভিডিঅ'লৈ আহকচোন আজি এটা নতুন ভিডিঅ' আৰম্ভ কৰো আজিৰ ভিডিঅ'টোৰ টপিক হৈছে সুমি বৰা সুমি বৰা আছে লকাপৰ মহৰ কামুৰ উৎকট গৰম আৰু লকাপৰ খাদ্য খাব পৰা নাই সুমিয়ে আৰু সেয়েহে আৰক্ষীক কি সুবিধা বিচাৰিলে সুমিক লাগে ফেন আৰু এসি আৰু ভাল খাদ্য আহকচোন সবিশেষ চাই লওঁ সুমিয়েনো অসম আৰক্ষীক লকাপৰ থকা সময়ছোৱাত কি বিচাৰিছিল লকাপৰ ভিতৰত উৰেনিখাৰ কান্দোন নৰ্তকী সুমি বৰাৰ গৰমত শুব পৰা নাই সুমি বৰাই খাবৰ পৰা নাই লকাপৰ ভাত অনবৰতে এচি ৰুমৰ ভিতৰত থকাৰ সুমি বৰাৰ এতিয়া লকাপৰ ভিতৰত অৱস্থাৰ একেবাৰে বেয়া নিশা মহৰ পতাপত শুব পৰা নাই সুমি বৰাই আৰক্ষীক নিশাই বিচাৰিলে আঁঠুৱা তাৰোপৰি গৰমত শুব নোৱাৰি বিচাৰিলে এচি দুখীয়াৰ জনতাৰ পৰা লাখ লাখ টকাৰ আত্মহাত কৰি কম সময়ৰ ভিতৰতে কোটিপতি হোৱাৰ সুমি বৰাই কৈছিল পাতি লোৱা ভাইকে ট্ৰেডিং কৰোঁ বুলি জানিছিলোঁ কিন্তু তাৰ বিজনেছত মই কেতিয়াও নমা নাছিলোঁ পাতি লোৱাৰ ভাইকৰ হেনো সপোন আছিল বাইকৰ বিয়াখন গুজৰাটৰ বিলাসী বিবাহ ভৱনত আয়োজন কৰাৰ কিন্তু সুমি বৰাই তেতিয়া কিয় ভাবি নাচালে 22 বছৰীয়া এটি ল'ৰাই কেনেকৈ উপাৰ্জন কৰিছিল 3 পৰা 5 কোটি টকাৰ বিবাহত বিশাল ফুকনে পাতি লোৱা বাইকক দিছিল কোটি টকাৰো উপহাৰ তেতিয়া সুমি বৰাই কিয় ভবা নাছিল যে 22 বছৰীয়াৰ এই বিশালে কেনেকৈ ইমান টকাৰ ইমান কম সময়ৰ ভিতৰতে ঘটিছিল বা ইনকম কৰিছিল এটি সুমি বৰাই নিজকে নিৰ্দোষী বুলি সজাবলৈ অসমৰ সংবাদ মাধ্যমলৈ আঙুলি টোৱাইছে সংবাদ মাধ্যমত প্ৰচাৰ কৰা বাতৰি 10% সত্য নহয় সংবাদ মাধ্যমৰ ওপৰতে ব্যৱস্থা লোৱা হ'ব এই বুলি এটা ভিডিঅ'ৰ জৰিয়তে সুমি বৰাই স্পষ্টীকৰণ দিছে যে মোৰ গাত কোনো ভুল নাই ভাইকে ট্ৰেডিং কৰা বুলি জানিছিলোঁ কিন্তু ট্ৰেডিঙত কেতিয়াও মই নমা নাছিলোঁ কিন্তু সুমি বৰাই যেতিয়া নিজৰ বিবাহখন গুজৰাটৰ এটা বিলাসী ভৱনত আয়োজন কৰিছিল তেতিয়া কেতিয়াও ভাবি লোৱা নাছিল যে 22 বছৰীয়া বিশাল ফুকনে ইমান টকা ক'ত পাইছিল